আজি এনেকুৱা এবিধ মিঠাই ৰেচিপি লৈ আহিছোঁ যিবিধ মিঠাই এবাৰ বনালে বাৰে বাৰে বনাই খাই থাকিব মন যাব। আৰু যিসকলে চেনি নাখায় তেওঁলোকৰ বাবেও এইটো বেষ্ট মিঠাই হ'ব, কাৰণ আজিৰ মিঠাইটোত চেনি একেবাৰে ব্যৱহাৰ নকৰোঁ। হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটি কুকিং ভিডিঅ'লৈ আপোনালোক স্বাগতম জনালোঁ। আৰু ভিডিঅ'টি শেষলৈকে চাব বুলি আশা থাকিল। আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজি মোৰ মিঠাইৰ বাবে খেজুৰ অলপ লৈছোঁ, আলমণ্ড লৈছোঁ, অ'টছ লৈছোঁ অলপ, এবিধ ডাঙৰ অ'টছ আৰু এবিধ মিহি অ'টছো লৈছোঁ। আপোনালোকে যিকোনো এবিধ ল'লেও কোনো কথা নাই। আৰু অকণমান বগা তিল, তাৰপাছত পিনাট বাটাৰ আৰু মৌ লৈছোঁ। আজিৰ ৰেচিপিটো যিসকলে চেনি খাবলৈ ভয় কৰে তেওঁলোকৰ বাবে বেষ্ট মিঠাই হ'ব, আৰু খাবলৈ হ'লে বিৰাট টেষ্টি মিঠাই। এবাৰ বনাই থৈ আপুনি বাৰে বাৰে গধূলি সময়ত চাহৰ লগত খাব পাৰিব। প্ৰথমতে মই খেজুৰখিনিৰ পৰা গুটিখিনি এৰাই লৈছোঁ। আৰু আজিৰ মিঠাইটো যিসকলে জিম কৰি আছে বা সৰু ল'ৰা ছোৱালীক যদি চেনি দিবলৈ ভয় কৰি আছে তেনেহ'লে নিশ্চিন্ত মনে এই মিঠাইবিধ দিব পাৰিব। আৰু এয়া মোৰ খেজুৰখিনিৰ পৰা গুটিখিনি আঁতৰোৱা হৈ গ'ল। এতিয়া মিক্সি জাৰ এটাত প্ৰথমতে অ'টছখিনি দি ল'ম। আৰু যদি আপোনালোকে কেতিয়াবা ঘৰত থাকি মিঠাই খাব মন যায়, তেতিয়া যাবলৈ মন নাযায়, তেনেহ'লে এই চিম্পুল মিঠাইবিধ এবাৰ ঘৰত বনাই খাই চাব। আৰু যদি ভাল লাগে মোক কমেণ্টত জনাব, একেবাৰে নাপাহৰিব। আৰু এয়া মই পিনাট বাটাৰ দি দিছোঁ। পিনাট বাটাৰ অকণমান বেছিকৈ দিব, তাৰপাছত মৌ জোল অকণমান দি দিছোঁ। আৰু এয়া আলমণ্ড। আজিৰ মিঠাইটো একেবাৰে হেল্ডি মিঠাই হ'ব, আৰু মিঠাই খাবলৈ ভয় কৰিব দৰকাৰ নাই। এই মিঠাইবিধ খালে ইয়াত মই এবাৰ দিয়াৰ পাছত অকণমান মিহি হৈছে, মই আৰু এবাৰ দি ল'ম। তাৰপাছত আৰু এবাৰ দিয়াৰ পাছত প্ৰায় মিহি হৈছে। এতিয়া মই কেক টিন এটাত এইখিনি ভালদৰে ওলাই ল'ম। ওলাই লৈ এনেদৰে হেঁচি মই দিম। তাৰপাছত এতিয়া মই 10 মিনিটৰ কাৰণে ফ্ৰিজত থ'ম। ফ্ৰিজত থোৱা হোৱাৰ পিছত এয়া দেখিছে কি ধুনীয়া হৈ গৈছে মোৰ মিঠাই। এতিয়া মই বৰফি আকাৰত সৰু সৰুকৈ কাটি ল'ম। আৰু এয়া গাৰ্নিচিং বা ভাল দেখিবৰ বাবে মই অকণমান বগা তিল দি দিছোঁ। আপোনালোকৰ তাত যদি নাথাকে তেনেহ'লে নিদিলেও কোনো কথা নাই। আৰু আপোনালোকে যদি বিচাৰে এইটো লাড্ডু আকাৰত বনাবলৈ, তেনেহ'লে লাড্ডু আকাৰতো বনাই ল'ব পাৰে, আৰু খাবলৈ বিৰাট টেষ্টি হয়। মই এই মিঠাইবিধ ক'ৰবাত চাইছিলোঁ, চাই বনোৱাত বিৰাট ভাল লাগিলে, সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টি ভাল পালে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটি আগবঢ়াবৰ বাবে। এয়া মোৰ বৰফি ৰেডি। আজিলৈ আহিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। বাই বাই, আকৌ লগ পাম।